ওয়েলকাম টু ফিনো পেমেন্ট বেংক। আজি মই গৈ আছোঁ ফিনো বেংকত একাউণ্ট কৰাৰ পিছতে বহুতৰ কি হয়, কেতিয়াবা মোবাইল নাম্বাৰটো হেৰাই যায় বা মোবাইলটো বেয়া হৈ যায় বা চিমটো বেয়া হৈ যায়, মোবাইলটো চুৰি হৈ যায়। তাৰপিছত আমি কি কৰিব লাগে? তেনেকুৱা ক্ষেত্ৰত বহুতৰ গুগল পে', ফোনপে', পে'টিএমত কানেক্টিং থাকে। যেতিয়া মোবাইল নাম্বাৰটো হেৰাই যায় তেতিয়া কিন্তু বহুত ডাঙৰ এটা সমস্যাত পৰি যায়। তাৰ কাৰণে আপোনালোকে নিশ্চিন্ত থাকক। আজি মই দেখাই আছোঁ কেনেকৈ হেৰাই যোৱা মোবাইল নাম্বাৰটো যে হেৰাই গৈছে তাৰপিছত বিকল্প ব্যৱস্থা আমি কি কৰিব পাৰোঁ। নতুন চিম আছে, নতুন নাম্বাৰ আছে, সেইটো আমি কেনেকৈ এড কৰিব পাৰোঁ। প্ৰথমতে আমি ফিনোমেট্ৰা এপছত গৈ ID পাছৱৰ্ড দি লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছতে কাষ্টমাৰৰ মোবাইল নাম্বাৰটো চাৰ্চ কৰিব লাগিব। আগৰ যোনটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো চাৰ্চ কৰিব লাগিব। অৰ্থাৎ হেৰাই যোৱা চিমটোৰ নাম্বাৰ বা হেৰাই যোৱা মোবাইলটোৰ চিম নাম্বাৰ যোনটো আছে সেইটো যেটো দি আপুনি আগতে একাউণ্ট কৰিছিলে সেইটো নাম্বাৰ চাৰ্চ কৰিব। কৰাৰ পিছতে ডাউনলোডিং এপ্লিকেশ্যন প্লিজ ৱাইট হ'ব পাৰে, অলপ টাইম আপুনি অপেক্ষা কৰিব লাগিব কাৰণ এইটো বস্তু প্ৰচেছ হৈ আছে। আপুনি অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে অপশ্যনটো আহিব। অপশ্যনটো ইয়াত বহুতো ছাৰ্ভিচ থাকিব। আমি ছাৰ্ভিচ ৰিকুৱেষ্টত যাব লাগিব। দেখাই আছোঁ, আপুনি অলপ লাইনতে থাকক। এয়া চাওক, অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত ইয়াত ছাৰ্ভিচ ৰিকুৱেষ্ট বুলি অপশ্যন আছে। ইয়াত বহুতো অপশ্যন আছে। আধাৰ লিংক কৰাৰ ফেচিলিটি, একাউণ্ট ক্লোজাৰ, মোবাইল নাম্বাৰ চেঞ্জ, পেন নাম্বাৰ আপডেট। আমি কি কৰিম? মোবাইল নাম্বাৰ চেঞ্জত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে বৰ্তমান নতুন যোনটো চিম আমি এড কৰিব বিচাৰোঁ, যোনটো মোবাইল নাম্বাৰ আমি এড কৰিব বিচাৰোঁ, যোনটো মোবাইল আমি ফোনপে', গুগল পে', UPI কৰিব বিচাৰোঁ। বহুতে কি ভাবে যে না বেলেগৰ নাম্বাৰ দি কৰা হৈছিলে, মোৰ নাম্বাৰটো এতিয়া মই নিজে এড কৰি ল'ম। তেনে ক্ষেত্ৰতো আপুনি মোবাইল নাম্বাৰ চেঞ্জ কৰি নতুন নাম্বাৰ এড কৰি ল'ব পাৰে। মোবাইল নাম্বাৰ ফুললি লিখিব আপোনাৰ যোনটো নতুন নাম্বাৰ হয়, সেই নাম্বাৰটো আপুনি লিখিব শুদ্ধকৈ। পিছত নেক্সট কৰিব। নেক্সট কৰাৰ পিছতে এইটো এনেকুৱা অলপ ৰোলিং হৈ ফিংগাৰৰ অপশ্যন আহিব। এইটো ফিংগাৰত টাচ কৰিব। আপোনাৰ ডিভাইচটো লগোৱা থাকিব লাগিব, মোবাইলত OTG অন কৰা থাকিব লাগিব। তেতিয়া 10টা ফিংগাৰৰ পৰা যিকোনো এটা ফিংগাৰ ভাল যোনটো কোৱালিটি আছে কাষ্টমাৰৰ, সেই ফিংগাৰটো ল'ব। লোৱাৰ পিছতে এনেকৈ ৰানিং অলপ ল'ব। লোৱাৰ পিছতে মোবাইল নাম্বাৰ আপডেট ছাকচেছফুল দেখাই দিছে। এতিয়া আপুনি ফিনিশ্ড মাৰি দিব পাৰে। এইটো কাম কমপ্লিট হৈ যোৱাৰ পিছতে আপোনাৰ 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত কাষ্টমাৰৰ এইটো মোবাইল নাম্বাৰ অলৰেডি আপডেট হৈ যাব। গতিকে এনেকৈ আপোনালোকে আপডেট কমপ্লিট কৰি ল'ব পাৰে। মই ডিষ্ট্ৰিবিউটাৰ ফিনো বেংকৰ অসমৰ। আপোনালোকৰ যদি কাৰোবাৰ পাছবুক, কিট বা যিকোনো সমস্যা হৈ আছে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এইটো চেনেলত সকলোবোৰ কামৰ ট্ৰেইনিং দিয়া হয়, কেনেকৈ আপুনি যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। আৰু যদি কাৰোবাৰ পেন কাৰ্ড বনোৱাৰ UTI বা NSDL ID লাগে, দুটা ID আপুনি পাই যাব। ইয়াৰ উপৰিও CSCৰ নিচিনা কাম কৰিব পাৰিব। সকলোবোৰ কাম আপুনি ঘৰতে বহি কৰিব পাৰিব। থেংক ইউ ফৰ ৱাচিং। অল দ্য বেষ্ট।